How to draw a mango. বন্ধুসকল নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ আঁকিবলৈ লোৱা বস্তুটো হৈছে আম। এটা আম আঁকিবৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব, এনেকৈ এটা ৰাউণ্ড কৰি ল'ব লাগিব। প্ৰথমতে এটা বৃত্ত বনাই ল'ব লাগিব। বৃত্তটো অঁকাৰ পিছত ইয়াক ওপৰ ফালৰ পৰা অলপ ডাষ্ট কৰি পিনে এইটো এনেকৈ গোল কৰি ল'ব লাগিব। তাৰপিছত এনেকৈ গোল কৰি হোৱাৰ পিছত ওপৰৰ পৰা এনেকৈ অলপ ভাঁজ এটা দিব লাগিব। আমৰ বৃত্তটোৰ ভিতৰতে ভাঁজটো দিব লাগিব আৰু ওপৰৰ ফালে এনেকৈ কৰিব লাগিব। অলপ ঠাৰিডাল দিব লাগিব। ঠাৰিডাল দিয়াৰ পিছত এইডোখৰ মুচি দিম আমি। মুচি দিলে এনেকৈ আমৰ শ্বেপটো ওলাই পৰিব। অলপ মুচি পিনে আৰু অকণমান আমি ভালকৈ আঁকি ল'ম। ভালকৈ আঁকি লোৱাৰ পিছত এনেকৈ শ্বেপটো উলিয়াই ল'ব লাগিব। আমি আৰু অকণমান ডাঠ কৰি ল'ম। এনেকৈ ঠাৰিডাল দিয়াৰ পিছত পাত এখিলা দিম আমি ইয়াত। পাতখিলা ঠাৰিডালৰ পৰা আৰম্ভ হ'ব। এনেকৈ ইয়াত অলপ সোমাই আছে। এনেকৈ সোমাই থকাৰ পিছত ওপৰৰ ফালৰ পৰা অলপ কপাই কপাই আঁকিব লাগিব পাতখিলা তললৈ। আমটোতকৈ অলপ পাতখিলা ডাঙৰ থাকে। এইটো তললৈ জোঙা হ'ব। মাজত আমি এনেকৈ আঁচ এডাল দিম। ওপৰৰ পৰা এনেকৈ দিম আৰু ইয়াত ভাঁজবিলাক ওলাই থাকিব। ভাঁজবিলাক অলপ সৰু সৰুকৈ দিব লাগিব। এই আঁচখিনি এনেকৈ দি হোৱাৰ পিছত আমি ইয়াত ৰং কৰিম। ৱাটাৰ কালাৰ কৰিম আমি। কেনেকৈ ৰং কৰিম, প্ৰথমতে সেউজীয়া ৰংটো ল'ম আমি অলপ হালধীয়া মিক্স কৰি। মই ৰঙৰ মিশ্ৰণৰ প্লেটখন দেখুৱাবলৈ সুবিধা হোৱা নাই কাৰণে দেখুওৱা নাই। ইয়াত অলপমান পানী মিক্স কৰি আৰু ৰং লগাই পিনে প্ৰথমে সেউজীয়া ৰংটো কৰিম। সেউজীয়া ৰংটো কৰাৰ পিছত পানী দি পিনে আমি লাহে লাহে পাতল কৰি যাম। তললৈ অলপ পাতল হ'ব। পাতল হৈ হৈ গৈ থাকিব। পাতল হোৱাৰ পিছত তলৰ ফালৰ পৰা আমি আৰু অকণমান টানিম তললৈ, ইমানখিনিলৈকে। এইখিনি হোৱাৰ পিছত ৰংটো পানী দি আকৌ গলিব লাগিব। ৰংটো ৰৈ থাকিব নালাগিব, সেইটো কথা মন কৰিব লাগিব। তলৰ ফালৰ পৰা এনেকৈ কমলা ৰং দিম অলপ, অলপ পকি থকা আৰু অলপ কেঁচা আমটো। এনেকৈ এইটো অৰেঞ্জৰ লগত য়েল্ল' মিক্স কৰা হৈছে। অৰেঞ্জ আৰু মিডিয়াম য়েল্ল' মিক্স কৰি এই কালাৰটো পোৱা হৈছে। এনেকৈ ওপৰলৈ পাতল কৰি যাব লাগিব। তললৈ ডাঠ, ওপৰলৈ পাতল। সেইটো কৰি দুয়োটা ৰঙৰ মিশ্ৰণটো ভাল হ'ব লাগিব। মাজত মিলি থাকিব লাগিব আৰু ৰৈ যাব নালাগিব ৰংটো ক'তো। এইটো দেখিছেনে বন্ধু বান্ধৱীসকল? ভালকৈ চাব কেনেকৈ আমি এটা আম আঁকিম। আমটো দেখিলে খাওঁ খাওঁ লগা হ'ব লাগিব, এনেধৰণৰ হ'ব লাগিব। এতিয়া আমি ওপৰ ফালেও দিম অলপ পকি থকা নিচিনা দেখাবলৈ। এইটো চাব, সৰু ল'ৰা ছোৱালীক এনেকৈ দেখাব লাগিব। প্ৰথমতে পাতলকৈ, ৱাটাৰ কালাৰটো সদায় প্ৰথম পাতলকৈ কৰিব লাগিব। পানী আৰু ৰঙৰ মিশ্ৰণটো একেবাৰে পাতল হ'ব লাগিব। ইয়াৰ পিছত আমি পাতখিলা কৰিম। পাতখিলাত সেউজীয়া আৰু অলপ সেউজীয়াৰ লগত এইটো ৰেড মিলোৱা হৈছে। পাতলকৈ সেউজীয়া আৰু অলপ ৰেড মিলোৱা হৈছে। কালাৰটো অলপ ব্লেক টাইপত আহিছে, দেখিছেনে? একেবাৰে সেউজীয়া নহয়, সেউজীয়া আৰু ব্লেক অলপ মিক্স কৰি আৰু মাজত খালীকৈ এইবিলাক আঁচবিলাক দিছিলোঁ যে এইখিনি এৰি যাব লাগিব। এইখিনি এৰি গৈ আৰু ফিনিচিংবিলাক ভাল হ'ব লাগিব। ছাইডত এনেকৈ পাতল কৰি যাম, পাতলকৈ যাব, গৈ থাকিব তললৈ। একেকৈ কৰিব লাগিব আমি। পানীখিনি অলপ বেছিকৈ দিব লাগিব। পানীটো ভালকৈ মন কৰিব। ঠাৰিডাল ডাঠ সেউজীয়া আৰু মটীয়া মিক্স কৰি অলপ ব্লেক টাইপত আহিব ঠাৰিডাল। এইটো প্ৰথম ষ্টেপটো হোৱাৰ পিছত আমি আকৌ কৰিব লাগিব ৰং ছেকেণ্ড ষ্টেপত। এইখিনি অলপ কৰি লওঁ। পাতল পানীটো বেছি হৈছে, অকণমান পানী অকণমান কমাই দিছোঁ ব্ৰাছেৰে।
এইডোখৰত পানী বেছি হৈ আছে অকণমান, এইডোখৰতো ইয়াৰটো ফিনিচিংবিলাক অলপ মাৰি গৈছোঁ। ফিনিচিং মাৰি শেষ হোৱাৰ পিছত এইখিনি ওপৰতো এইডোখৰতো পানী অলপ বেছি হৈছে, এইডোখৰ মুচিব লাগিব। এইডোখৰত এতিয়া আমি অলপ ডাৰ্ক গ্ৰীণ ল'ম, ডাৰ্ক গ্ৰীণ আৰু পাতল গ্ৰীণ, ডাঠ সেউজীয়া আৰু পাতল সেউজীয়া মিক্স কৰি এইডোখৰ দিব লাগিব। অলপ ডাঠ কৰিব লাগিব ওপৰ ফাললৈ বেছি ডাঠ কৰিব লাগিব। এইটো ছেকেণ্ড ষ্টেপটো অলপ ডাঠ কৰিব লাগিব। পানী ভালকৈ শুকোৱা নাই, অলপ শুকাই ল'লে ভাল হয়। চিটটো ৱাটাৰ কালাৰৰ কাৰণে অলপ শুকুৱাই কৰিব লাগে। তিতি থাকোঁতে কৰিলে ৰংটো কি হয়, বেলেগ জেগাত বিয়পি যায়। এইডোখৰ ওপৰৰ ফালৰ পৰা আমি সেউজীয়াটো প্ৰথম ষ্টেপত যেনেকৈ কৰিছিলোঁ, ছেকেণ্ড ষ্টেপতো এইটো তেনেধৰণে কৰিব লাগিব। ওপৰৰ ফালৰ পৰা সেউজীয়া য'লৈকে আছে তালৈকে অলপ ডাঠ সেউজীয়া আৰু পাতল সেউজীয়া মিক্স কৰি এইটো ডাঠ সেউজীয়া, এইডোখৰ ডাঠ সেউজীয়া বেছিকৈ দিয়া হৈছে। ওপৰৰ পৰা পাতলকৈ কৰিব লাগিব, তেনেদৰে আমি যেনেকৈ সেউজীয়াটো কৰিছিলোঁ। এইটো ভালকৈ মন কৰিব কেনেকৈ তললৈ নামি আহিছে। এইটো কৰাৰ পিছত অলপ ব্ৰাছডাল ধুই ল'ব লাগিব। ধুই লৈ পিনে কমলা ৰংটো দিম আমি আকৌ। এইবাৰ অৰেঞ্জটো ডাইৰেক্ট দিছোঁ, এইবাৰ ডাইৰেক্ট অৰেঞ্জ। প্ৰথমতে যেনেকৈ দিছিলোঁ তেনেধৰণে ৰং লৈ ওপৰলৈ দুইটা ৰং মিক্স কৰি দিব লাগিব। প্ৰথমতে যেনেকৈ কৰিছিলোঁ তেনেদৰে মিক্স কৰি দুইটা ৰং মিলি থাকিব লাগিব, মানে ৰৈ থাকিব নালাগিব। ৰংটো কৰোঁতো এনেকৈ মিক্স হৈ যাব, ইণ্টাৰমিক্সিং হৈ যাব। প্ৰথম ল'ৰা ছোৱালীক দেখাওঁতে এনেকৈ দেখাব লাগিব আমি যে এটা মেংগ' আম কেনেকৈ আঁকিম। একেবাৰে সহজ পদ্ধতিৰে দেখুৱাই দিয়া হৈছে ইয়াত। আপোনালোকেও চেষ্টা কৰিব পাৰে, ইচ্ছা কৰিলে সকলোৱে পাৰিব, বেছি টান নহয়। মই একেবাৰে সহজ পদ্ধতিত দেখাই দিছোঁ। ৰঙৰ প্লেটখন ভৱিষ্যতে যদি দেখাব পাৰোঁ, ৰঙৰ প্লেটখন মই দেখাই দিম ছাইডত কেনেকৈ ৰং মিক্স কৰোঁ, পানী আৰু ৰংটো কিমান পৰিমাণে ল'ব লাগিব। এতিয়া এই পাতখন ওপৰত কৰিব লাগিব ডাঠ সেউজীয়া আৰু অলপ মটীয়া মিক্স কৰি, ডাঠ সেউজীয়া আৰু মটীয়া, ডিপ গ্ৰীণ এণ্ড ব্ৰাউন মিক্স কৰিলে অলপ ব্লেক টাইপত আহি যাব। আমটোতকৈ পাতখিলা কালাৰটো অলপ ডাঠ হ'ব। এনেকৈ ওপৰৰ পৰা আমি যেনেকৈ প্ৰথমতে পাতল কৰিছিলোঁ তেনেকৈ ডাঠ কৰিব লাগিব। নেক্সট টাইম এনেদৰে কৰিলে আমাৰ এটা আম হৈ যাব। আম অঁকা ধুনীয়াকৈ ওলাই পৰিব আমটো। চেষ্টা কৰি আছোঁ, লাইক কমেণ্ট কৰিব কেনেধৰণৰ হৈছে, আৰু আপোনালোকৰ লাইক কমেণ্টে বহুত মোৰ উৎসাহ দিব ভৱিষ্যতে এনেদৰে দেখাই যাবলৈ। আপোনালোকে যদি ইচ্ছা কৰে মই আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এনেদৰে পাতৰ শ্বেপবিলাক ওলাই থাকিব লাগিব। এইটো অলপ কম সময়ত বনোৱা হৈছে, সেইকাৰণে মোৰ পাতৰ শ্বেপবিলাক ইমান ধুনীয়াকৈ দেখাব পৰা নাই। আৰু সৰু ল'ৰা ছোৱালীক এনেকৈ দেখালে যথেষ্টখিনি হ'ব তেওঁলোকৰ বাবে প্ৰথম অৱস্থাত। নেক্সট ভিডিঅ'ত মই আম এটা শ্বেডিং কেনেকৈ কৰে সেইটো দেখাই দিম। এইটো ৱাটাৰ কালাৰ হয়, শ্বেডিং, পেঞ্চিল শ্বেডিং 6B 10B 8B কেনেকৈ কৰে সেইটো ভিডিঅ' এটা বনাই আছোঁ মই। লাইক শ্বেয়াৰ কৰিব।
আপোনালোকৰ এটা লাইক শ্বেয়াৰে বহুত উৎসাহ দিব। ছাবস্ক্ৰাইব কৰিব চেনেলটো। এইটো অলপ ভিতৰৰ ফালে আৰু অলপ ডাঠ কৰিব লাগিব। ভিতৰৰ ফালে ডাঠ কৰাৰ পিছত অকণমান পানী দি অলপ পাতল কৰি দিব লাগিব। পাতখিলা উলিয়াই দিব লাগিব মানে ধুনীয়াকৈ। আমটোৰ লগত লাগি আছে আৰু আমৰ পাতখিলা অলপ বেকা বেকি থাকে, বেকা বেকি দেখাব লাগিব। এইটো হৈছে আমি বেকগ্ৰাউণ্ডটো। এতিয়া আমটো হৈ গ'ল, শ্বেপটো ধুনীয়াকৈ হৈ গ'ল। বেকগ্ৰাউণ্ডটো কৰিবলৈ হ'লে ভায়লেট মানে বেঙুনীয়া ৰং, ৰঙা আৰু নীলা অলপ পাতলকৈ মিক্স কৰি দিয়া হৈছে। বেকগ্ৰাউণ্ডটো কৰিব লাগিব এনেকৈ পাতলকৈ, ব্ৰাছডালৰ ৰংটো পাতলকৈ ল'ব লাগিব, পানীটো কমকৈ ল'ব লাগিব। এই বেকগ্ৰাউণ্ডটো কৰি উলিয়াই দিব লাগিব আৰু পানী লৈ পাতলকৈ কৰিব লাগিব। আপোনালোকে এনেকৈ দেখাব ল'ৰা ছোৱালীক যদি শিকাব বিচাৰে তেনেহ'লে এনেকৈ শিকাব পাৰে। পানী দিয়েতো ৰংটো মানে ৰৈ থাকিব নালাগিব, বহি বগাখিনিৰ লগত মিলি যাব লাগিব, ৰঙৰ আৰু পোহৰৰ লগত মিলি যাব লাগিব। এনেদৰে বেকগ্ৰাউণ্ডৰ ফিনিচিংটো মাৰি দিব লাগিব পিছফালে। ফিনিচিংটো মাৰি দিলে ভাল, ধুনীয়া দেখিব। এইটো অলৰেডি হৈ গৈছে। আম কেনেকৈ এটা আম আঁকিব লাগে, আমাৰ আমটো হৈ গৈছে অলৰেডি। ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চোৱাৰ বাবে ধন্যবাদ।